মানে মই এতিয়া পুতুলি চাইডে ওলাই আহিছো মানে ক'ৰবাত যাম মানে দেই ক'ৰবাত যাম আৰু ঘূৰিম গৈ মানে ক'ৰবাত একদম যাই মেলি কিনে ৰাস্তা চাস্তা ঘূৰিম গৈ আজি বৰষুণ তিতি দিলোঁ আপোনালোকৰ কাৰণে মই বৰষুণ তিতিও পাওঁতো আৰু চাওক না আমাৰ ঘৰ এডোখৰ পুলি ডোখৰ এনেকুৱা বোকা হৈছে এডোখৰ দেই একদম বোকা একদম ঠেপুকে খোজকাঢ়ি যাব লাগি একদম বৰ বেয়া মানে একদম পুলিলৈকে আৰু এই বৰষুণ থাকৰ কাৰণে বোকা হৈ গৈছে বোকা মই মাটি পেলাম বুলি ভাবিছিলোঁ কেনে পেলাব নিদিয়ে এতিয়া বোকা হৈ গ'লে বোকা গুচি গুচি যাবলগীয়া আছে আৰু দেই এতিয়া যাম আৰু এনেকৈ বৰষুণ একদম বোকাত সিপুৰ তাৰপৰা মানে বৰষুণ এনেকৈ বোকা যদি লাগে ভৰিটো এনেকৈ আকৌ ইয়াত পানী আছে বাৰু পানী একদম এনেকৈ ধুই আখোলাই ল'ব পাৰি তাৰপৰা গৈ দিব পাৰি গৈ থাকোঁ এতিয়া ইমানে পানী হৈছে আকৌ এডোখৰতে এনেকৈ পানী পুৰা পানী হয় এডোখৰ পৰা পানী হয় আৰু এনেকুৱা নহয় যে বৰষুণ পুৰা ধামাকা বৰষুণ দি আছে দেখি এনেকুৱা পানী হৈছে কিন্তু বেলেগৰ নিচিনা পানী নাই হোৱা তাৰপৰা মানে এতিয়া সেইদিনাখন হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাপি ব্লগছ আজি বহুত দিনৰ মূৰত মানে ওলাই আহিছোঁ বাহিৰত বৰষুণ তামাম বৰষুণ এদিন দুদিন নহয় 10 দিনমান বৰষুণ দি আছে ওলাই আহিব নাই পাইছিলোঁ তামাম ৰাস্তা বেয়া হৈ গৈছেগৈ আজি অলপ ৰাস্তা চাইডে ওলাই আহিছোঁ আৰু দেখা আপোনালোকক কোন আজি বৰষুণৰ কাৰণে মানে একদম সেই বৰষুণ দি থকা দেখি দলং চাইডে একদম য'ত মোৰ ফেভৰেট জেগা আগৰ সোণালবৈ ব্লগত দেখাইছিলোঁ যে মোৰ ফেভৰেট জেগা মানে পচন্দৰ জেগাটো তো আজি সিহঁতৰ যাম আৰু আজি ওলাই আহিছোঁ এই দোকানখনতে আছোঁ যে এই থতা আজি ৰাজ দা কৈছে কি খুৱাবি ক এই গাহৰিৰ লগত পুৰা ভাত খাব লাগিব দেই নহ'ব তই খাব লাগিব তহঁতৰ ৰোৱা এটা কৈছে তইও খাব লাগিব আজি সিহঁতৰ ৰোৱা এটা কৈছে পুৰা খাম মানে কাম চাম কৰি দিওঁ এনেই খাম আৰু দেই একদম লগত গাহৰি মাংস পুৰা দিম ডকচি মেলি খুজি একদম পুৰা ওলাই খাম আৰু দেই আৰু যাম এতিয়া ক'ত যাবি এতিয়া গাহৰি মাংস আনিবলৈ গাহৰি মাংস এতিয়া গাহৰি মাংস আনিব যাম তাৰপিছত মোৰ ফেভৰেট জেগা য'ত আলি চিকিলে এডোখৰ খামগৈ দেই টকাই চুবলৈ পঠিটো আৰম্ভ কৰোঁ আমি এতিয়া মানে গাহৰি মাংস আনিব গৈ আছোঁ আৰু এই ইয়াৰ লগতে মোক মাতিলে যে বৰষুণকৈ গাহৰি মাংস আনোগৈ বুলি গাহৰি মাংস বাচিব নেজানি এনেকুৱা গাহৰি মাংস আনিব লাগিব মই গাহৰি মাংস মানে বাচি দিম আৰু ইয়াৰ লগত পঠিলে মানে দি খাব পাম যে সেইকাৰণে আকৌ ডাঙৰখিনি চাহ মূলা হৈ থাকে মানে বৰষুণ দিবই দিব মানে মূলা কিমান যে বৰষুণ দিলে গৈছিলে বৰষুণ আমি লাহে লাহে গৈ আছোঁ আৰু চিলা কথা টাউনৰ পৰা নহয় মানে চিলাউৰ পৰা আনিব যাম আৰু কাটেই কিন্তু অচুবিধা নাই না তাৰপিছত মানে আমাৰ থানা ওচৰতে গাহৰি কাটি থানা মানে ইমান ওচৰত নহয় ওচৰতে আৰু তাৰপৰাই আনিম আমি সকলক গাহৰি পাই কেনে আপোনালোকক লগ পাই আছোঁ এইয়া পাই নিলে ওচৰ পাই গ'লোঁ এইয়া গাহৰি কাটি থকা জেগাত এইয়া ইয়াৰ পৰা আনি ল'ম নহ'লে সেইখনৰ পৰা ল'ম ইয়াতে গাহৰি কাটে আৰু এইখনে থানাখন আৰু ওচৰতে A few moments later. তো বন্ধুসকল মাংস চাংস আদি বনাই মেলি খালোঁ অলপমান মানে তো খাই মেলি অলপমান ওলাই আহিছোঁ এইফালে তো ইয়াতে অলপ ইমান পানী হোৱা নাই হ'লেও পানী নোহোৱাকৈ কালি কেনেকৈ সেইটো ৰাস্তাটো যে ভাঙি সহায় লৈ গৈছিলে নাজানো কিন্তু নদীখন কিন্তু পানী হৈছে বাৰু এইখিনি পানী ইমান নাই হোৱা যোনখিনি হয় মানে এইখিনি আৰু ইমান পানী নাই হোৱা যেনেকৈ আছে ইমানকৈ সেনেকৈ আছে অলপমান আছে পানী ইমান নাই হোৱা তো অলপ এইখন নদীখন বগাকৈ ওলাই আছে নদীখনতে সেই টাৰ্ণিঙতে ভাঙিলে তো দেখা আপোনালোক এই বৰষুণটো মানে অকণমান ওলাই আহিব ইমান বৰষুণ দিয়ে মানে ইমানে বৰষুণ অকণমান যদি এৰি দিছে বৰষুণটো একদম মাথা চাথা বেয়া হৈ যায়গৈ মানে ওলাই আহিলে মানে বৰষুণটো আকৌ দিবলগীয়া ছাতি লগত লৈ দিব লাগিব তাৰপিছত মানুহৰ মানে ৰোৱা ৰুব মানে আছে আৰু ৰোৱা ৰুব টাইমটো হৈ গ'ল কিন্তু পানী য'ত দ মাটিখিনি ৰুব হ'ল সেইখিনি পানী হৈছে আৰু সেইকাৰণে বাম মাটিখিনি এতিয়া ৰুব পাৰে বাম মাটিবিলাক ইমান পানী নাই হোৱা পানীবিলাক অলপমান হৈছে চিকিবা পানী বন্ধুসকল পানী যদি ইয়াত মানে পানী পূৰা হৈ যায় একবাৰ মানে এই ৰাস্তাটো এনেকৈ বাগৰি গৈছিলে এইডোখৰ পৰা এনেকৈ বাগৰি গৈছিলে পানী এইডোখৰ পূৰা ভৰ্তি পানী হৈ গৈছিলে মানে তাৰপিছত এই ঘৰ মানুহটো পূৰা ডুবি গৈছিলে আধা মান কিন্তু ক'তে আছে চাওকচোন নদীখন এইফালে যদি বেছি পানী হৈ যায় তেনেহ'লে ইয়াতো ডুবিবই ন তো ইমান সিহঁতে আছে যেতিয়া অকণ নুডুবিব বাৰু পানী হয় তো হ'লেও এতিয়া অলপ বেলেগৰ চাইডে তামাম পানী হৈছে কিন্তু নাই হোৱা হ'লেও মানে এইটো কেনেকৈ খহিলে জানো আচৰিত কথা জেগা পাই লওঁ ব'লক তাৰপিছত দেখাই আছোঁ কেনেকৈ খহিলে মানে দেখাই আছোঁ বন্ধুসকল মানে আহি আছোঁ পালঙীয়া ইয়াতে দলংখন যোনখন মোৰ ফেভৰেট জেগা ইয়াতে বহি মেলি যে একদম পূৰা হাৱা লৈ থাকোঁ যে সেনেকৈ এয়া এনেকৈ পানী হৈছেগৈ এনেকুৱা পানী এনেকৈ হৈছে এনেকুৱা ইমানেও পানী নহয় যে হেৰি হৈছে তো ইমানেই এনেকৈ পানী হয় কিন্তু পানী আগৰ নিচিনা ধামাকা পানী নাই হোৱা কিন্তু হ'লেও কেনেকৈ যে খহি গ'লগৈ জানো এডোখৰ ইয়াতে বহি মেলি মজাকৈ থাকোঁ আৰু
বহি লগা যেতিয়া অলপ হাৱা চাৱা মাৰি থাকে মজা ফিলিংছে মজা হয় মানে গাইজ পানী মানে চাওক না ইমান পানী নাই হ'লেও মানে পুৰা বগা ধৰকে পানী যদি আহে তেনেহ'লে পুৰা পানী হ'লহেঁতেন পুৰা ভাঙিলে তেতিয়া বেয়া হ'লহেঁতেন কিন্তু এইখিনি যে নেভাঙিলে কিন্তু সেইডোখৰনো কেনে ইমানখিনি যে খহি গ'লগৈ গমেই নাপাওঁ মানে এই ধুতি ক'ত আহিছিলোঁ অঁ ভাঙা চাব আহিছিলোঁ ধুতি ত' এইটো কালিয়ে ভাঙি লগ ন এইটো কালিয়ে ভাঙা কিন্তু মই আজি আহিছোঁ মানে গম নাপাওঁ যে এইখিনি অলপমান বনালেই চাগে আৰু নাই বনোৱা নেকি অলপ বনাইছে এয়া চাব এইডোখৰ মানে এইখিনি মানে এনেকৈ আৰু কালিয়ে ভাঙিলে ইয়াত যেতিয়া গাড়ী চাড়ী নাহি কিনে আৰু বেছি খহি পৰিব পাৰে বুলি কিনে সেইকাৰণে এইখিনি মাৰি দিছে আৰু নাই এনেকৈ যে খহি গ'লগৈ মই গমেই নাপাওঁ মানে আজি আহিছোঁ ইয়াত এইখিনিও বনালোঁ না কালি বনোৱা এইখিনিও কালিয়ে বনোৱা মানে এয়া একদম পূৰা বস্তা চস্তা পাই দিছে আৰু চাওঁ কয় এনেকুৱা বেয়াকৈ খহি গ'লগৈ মানে বা এইখিনি বা চা লগাই দিছে বেছি খহি নিজাক বুলি মানে আকৌ একদম ইমান পানী নহওঁতে মানে কেনেকৈ যে খহি গ'লগৈ ইমানখিনিকে একদম হঠাৎ খহি গ'লগৈ আৰু মানে বন্ধুসকল যদি ইয়াতকৈ বেছি পানী হৈ যায় তামাম খহি যাব গোটেই আলুকে গ'লগৈ তেনেকৈ পুৰা একদম মানে যেনেকৈ গাই নদীৰ পানী হৈছিলে যে সেনেকুৱা যদি পানী হয় তেনেহ'লে তামাম খহি যাবগৈ এতিয়া ইমানখিনি খহি গ'লগৈ যদি একদম আৰু তামাম খহি যাবচোন মানে চাওক না কেনেকৈ যে হৈ গ'ল মানে হঠাৎ মানে বাপা এনেকৈ যে হৈ যাব বুলি ভবাই নাছিলোঁ যে মই আৰু কেনেবালে এনেকৈ আৰু পানী যদি এনেকৈ হৈ থাকে আৰু মানে আগতে মানে এনেকুৱা নাছিলোঁ যে ৰাস্তাটো এনেকৈ আছিলে আৰু এনেকৈ কিন্তু সেইফালে পানী খহি গৈ মেলি কিনে এনেকৈ হৈ গ'ল কিন্তু নহৈছিলে যে এইখন নদীখন আওখন দলংখনৰ নদী হৈছিলে মানে এইখন দলঙৰ নদী হয় কিন্তু সেইফালে মূৰঠাইটো ভাঙি মেলি কিনে এইফালেও হৈ গ'লগৈ মানে সেইকাৰণে এখন দলংখন হৈ গ'ল বেছি ইয়াতকৈ যদি বেছি ধাৰাসাৰ পানী হৈ যায় নহ'লে দলংখন উঠি যাবগৈ কেইদিনমান পিছতে তো এয়া আৰু তো একদম খহি গ'লগৈ মানে একদম বেয়াকৈ আৰু মই অলপ মাছ চাছ মৰা চাংগৈ নদীতে মাছ চাছ মাৰিছে মানুহে অলপ চাওকচোন এইখিনিও খহি যাওঁ অৱস্থা হৈছে আমি মানে এদিন এনেকৈ পাৰ হৈছিলোঁ কিন্তু আজিকালি এতিয়া পাৰ হ'ব নোৱাৰা মানে একদম বেয়াকৈ খহি গ'ল বন্ধুসকল চাওক ইয়াত ক'বৰ কাৰণেহে পানীটো ইমান কমকৈ আহিছিলে তামাম মানে তামাম ঢৌ এনেকৈ চা একদম এনেকুৱা সোঁত মানে ইমান সৰসৰাই পানী আহিছে এইখিনি এনেকৈ সৰসৰাই পানী আহিছে ক'ত হ'ব এনেকৈ সৰসৰাই পানীৰে ৰাস্তা খুৱাই যায় আৰু দলঙো কেতিয়াবা ভাঙি দিব পাৰে ক'ব নোৱাৰি কিন্তু চাওক দলংখনো এনেকৈ ইয়াত চিন মিলি গৈছে ভাঙিব পাৰে ক'ব নোৱাৰি বন্ধুসকল আৰু ইয়াতে মানুহে মাছ মাৰিছে কিন্তু ইমান পানী নাই অহা যে এইফালে মাছ মাৰিবৰ কাৰণে পূৰা সোঁতটো পানী অলপ কিন্তু সোঁতটো তামাম অলপ 2-5টা মানে মাছ মাৰি আছে আৰু এয়া তাৰপিছত এনেকৈ যদি তামাম পানী হৈ যায়গৈ মানে এইখিনি পূৰা ভৰ্তি হৈ যায়গৈ তাৰপিছত ভৰ্তি হৈ যায়গৈ সেইখিনি পানী হৈ যায় এনেকৈ আৰু এনেকৈ পানী আহি সেইফালে ক'লোৱে চব কথা আৰু সেয়া চাওক এইটোৱে আৰু ৰাস্তাটো অলপ বেয়া হৈছে দেই বেয়া হৈছেগৈ মুঠাইটো বহুতখিনি খহি গ'লগৈ মুঠাইটো আলিটো বহুতখিনি খহি গ'লগৈ তো বহুতখিনি খোৱাৰ পিছত তো এতিয়া বনাইছে মানুহে এতিয়া বনাব আহিছে আৰু বনাই লওক সোনকালে যেতিয়া বনাই হয় তেতিয়া অলপ মানে ভাল হ'ব ৰাস্তাটো যদি ভাঙি যোৱাহেঁতেন বহুত বেয়া হৈ গ'লহেঁতেন তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব তো বন্ধুসকল আজিলৈ ইমানেই তো বাই